ডাঙৰীয়া, ইয়াত উপস্থিত হোৱা আমাৰ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাউচী ব্ৰহ্ম হাজোৱাৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু পলিটিকেল সেক্রেটারি টু চিফ MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, আমাৰ 30 চিৰাং সমষ্টিৰ MCLA অমৰ বসুমতাৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ ওমেন উইঙৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী, পলিটিক্যাল এডভাইজার টু চিফ ডক্টর দেলাউকে কাৰ্জী ডাঙৰীয়া, প্ৰাক্তন বিধায়ক সঞ্জীৱ বসুমতাৰী ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় সম্পাদিকা মুৰ্ছিদা বেগম ডাঙৰীয়ানী, ইয়াত উপস্থিত আমাৰ জিলা সভাপতি নিৰ্মল ব্ৰহ্ম ডাঙৰীয়া, আমাৰ কোঅৰ্ডিনেটৰ অমৰজিৎ বসুমতাৰী ডাঙৰীয়া প্ৰমুখে আজি এই সভাত উপস্থিত আমাৰ দলৰ বিভিন্ন বিষয়ববীয়াসকল, আমাৰ দললৈ যোগদান কৰিব অহা এই অঞ্চলৰ শ্ৰদ্ধাৰ ৰাইজ তথা দাদা বাইদেউসকল, ভাই ভনীসকল, মই সকলোলৈ আদৰণি জনাইছোঁ। दिनैनि बे हाबाफारियाव बाहागो लाफैनाय गासैबो आलासि बिथांमोन आरो लोगोसे दिनै UPPL हान्जायाव फर्मेलि हाबनो थाखाय एबा बाहागो लानो थाखाय फैनाय सिबिनां रायजो राजा बिदा फंबाय बिब' बिनानाव नोंथांमोन, दा बे समाव आं बयनिसिमबो आंनि अननाय आरो सिबिनायखौ बावहरबाय आरो लोगोसे नोंथांमोना जोंनि हान्जानि एबा दोलोनि हांख्रायनाय बायदियै बयबो फैनानै बाहागो लानायनि थाखाय आङो रोजा रोजा साबायखर बावबाय। ओंखाम उखैदों नामा जोबोद? भुक লাগিছে? भुक লাগা নাই? भुक লাগিছে না? কিছুমান অলপ ফূৰ্তি ফূৰ্তি লাগিছে, কিছুমান অলপ দুখ লাগা যেন দেখা পাইছো মই। আচলতে দুখ লাগিছে না ফূৰ্তি লাগিছে? ভুক লাগিছে। ইফালে টেবুল বিলাক পাৰি থৈছে, আমিও ভাবিছিলো তাতে বহি যাওঁ নেকি আগতে, এতিয়া মিটিংটো যিহেতু হৈছে মিটিংটো আগতে কৰিব লাগিব। বিশেষকৈ আজি আমাৰ এই বামুণ গাঁৱত পুনৰ এবাৰ আমাৰ দলীয় সভা আয়োজন কৰি আৰু ইয়াত প্ৰায় 2500 মানুহ জইনিং প্ৰগ্ৰাম লৈ আমাৰ 13 চিৰাং সমষ্টিৰ দলৰ যি স্থিতি সেইটো শক্তিশালী ৰূপত আজি প্ৰদৰ্শন কৰাৰ কাৰণে আমাৰ ব্লক কমিটিৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী বিষয়ববীয়াসকল আৰু ডিস্ট্ৰিক্ট কমিটিক মই ধন্যবাদ জনাইছোঁ। আমি সকলো জানো যে এটা পৰিৱৰ্তনৰ চিন্তা লৈ UPPL দলে UPPL বিজেপি আৰু GSP লগ লাগি 2020 চনত আমি চৰকাৰ গঠন কৰিছিলোঁ। আমাৰ চৰকাৰ গঠন কৰাটো প্ৰায় 3 বছৰ হৈ গ'ল। এই 3টা বছৰত আমাৰ ৰাইজে সকলোৱে বুজি উঠিছে যে UPPL দলৰ যি কোৱা কথা, UPPL দলৰ যি মানুহৰ আগত কথা দিয়া, এটো লাহে লাহেকৈ বাস্তৱত ৰূপায়ণ হৈছে। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সকলোতকৈ শক্তিশালী গণতান্ত্ৰিক দেশ। এই দেশত ৰাইজে 5 বছৰৰ মূৰে মূৰে ভোট দি পেলাই চৰকাৰ বনায় আৰু চৰকাৰৰ ওপৰত সকলোৱে নিৰ্ভৰ কৰে কি আমাৰ গাঁও অঞ্চলৰ সমস্যা, আমাৰ নিজৰ ব্যক্তিগত সমস্যা, আমাৰ পথাৰৰ সমস্যা, স্কুলৰ সমস্যা, বিভিন্ন সমস্যাবিলাক স্থায়ী সমাধান হ'ব বুলি আশা কৰে। কিন্তু আজি স্বাধীনতাৰ 75 বছৰৰ এই সময়ত ৰাইজে বিচৰা নিচিনা বহুত কামবিলাক আগতে হোৱা নাছিলে, যাৰ কাৰণে ৰাইজে হতাশাত ভুগিব লগা হৈছিলে। যোৱা 17 বছৰত DPFৰ কাৰ্যকালত বহুত ৰাইজে ভাবিছিলে যে আমাৰ এইটো কাম হ'ব, এইটো কাম হ'ব, এইটো কাম হ'ব। নিৰ্বাচন আহিলে মিটিং কৰি ডাঙৰ ডাঙৰ কথা কয়, কিন্তু কামবিলাক নহ'ল। তেতিয়া ৰাইজে হতাশাত ভুগিলে। আৰু আজি UPPL চৰকাৰ গঠন কৰা মাত্ৰ 3টা বছৰ হ'ল।
আজি যদি আমি আপোনালোকৰ লগত আগত ক'ব লাগে মোক 2-3 ঘণ্টা সময় লাগিব যে আমি কিমানখিনি কাম কৰিলো 3টা বছৰত এই কামখিনি কৈ পেলাই শেষ কৰিব নোৱাৰি যিখিনি কাম কৰিলো এতিয়া প্ৰত্যেকটো সমষ্টিত কমসে কম 2000 মানুহে 2-3000 মানুহে আমাৰ চৰকাৰ গঠন কৰাৰ পিছত কিবা নহয় কিবা পাইছে কোনোবাই অৰুণোদয় পাইছে কাৰোবাৰ মাইক্ৰ ফাইনেন্সৰ ঋণটো মাফ হৈছে কোনোবাই ৰেশন কাৰ্ড পালে কোনোবাই আয় অঞ্চল বিধানকি পাইছে কোনোবাই মাইনাৰ চোৰাং বিধানকি পাইছে কোনোবাই কিবা নহয় কিবা সেলফ হেল্প গ্ৰুপৰ আমাৰ সহায় পাইছে কোনোবাই গাঁৱত মন্দিৰৰ নামত পইচা পাইছে কিবা নহয় কিবা ৰাইজে পাইছে এই 3টা বছৰত যোৱা 17টা বছৰত বিপিএফে খুটা কম্বলৰ ৰাজনীতি কৰিছিল খুটা কম্বল দিন বুলি ৰাজনীতি কৰি প্ৰায় 17টা বছৰ তেখেতসকলে চৰকাৰ গঠন কৰিলে আপোনালোকে বহুতে 3বাৰ বিপিএফক ভোট দিলে মাত্ৰ ইউপিপিএলক একবাৰ ভোট দিলে 3বাৰ বিপিএফক ভোট দি 17 বছৰ চৰকাৰ বিপিএফ আছিলে সেই সময়ত শান্তি ঘূৰি অহা নাছিলে সেই সময়ত ভাল পৰিৱেশ ঘূৰি অহা নাছিলে আজি মই আপোনালোকক ক'বলৈ পাই খুশি হৈছো 17টা বছৰত বিপিএফে 39,000 ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলে এই ঘৰবিলাকো সাবধান হৈ আছে কিন্তু আমি 3টা বছৰত 1,60,000তকৈ অধিক ঘৰ নিৰ্মাণ কৰা হৈ গ'ল মাত্ৰ 3টা বছৰত বিপিএফৰ সময়ত 17টা বছৰত 15,000 মানুহৰ ভূমিৰ সমস্যা সমাধান কৰিছিলে আমাৰ 3টা বছৰত আমি 1,06,000 মানুহৰ ভূমিৰ সমস্যা সমাধান কৰিলো আমাৰ সময়ত ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ ফ্ৰী কোচিং পাইছে আইএছ আইপিএছ হ'বলৈ ফ্ৰী কোচিং পাইছে আজি সেই সময়ত এজন বাইদেউ এজন মহিলাক ভোটৰ কাৰণে এখন কম্বল দি একমুঠা খুটা দি তেখেতসকলে ভোট ল'বলৈ চেষ্টা কৰিছিলে আৰু এতিয়া আমি সেলফ হেল্প গ্ৰুপবিলাকক 25,000 কৰি টকা দিয়া আৰম্ভ কৰিছো ইণ্ডিভিজুৱেল ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক বছৰতে 9,000 ছাত্ৰ ছাত্ৰীসকলক আমি 5,000 কৰি টকা দিয়া আৰম্ভ কৰিছো প্ৰত্যেক বছৰত আমাৰ বিভিন্ন কাম কাজত নিয়োজিত হোৱা মহিলাসকলক 9,000 কৰি মহিলাক বাইদেউসকলক আমি প্ৰায় 5,000 কৰি টকা দিয়া আৰম্ভ কৰিছো যোৱা 3টা বছৰত লাহে লাহে তো এইটো বাঢ়ি গৈ আছে কেইদিনমান পিছত আৰু 6,000 সেলফ হেল্প গ্ৰুপক আমি 25,000 কৰি টকা দিয়া হ'ব 664 মন্দিৰত থানচালিবিলাকত আমি 2 লাখ কৰি টকা দিয়া ইতিমধ্যে হৈ গ'ল আৰু আশা ৰাখিছো 3 মাহৰ পিছত 1200 মন্দিৰত আমি আৰু পইচা দিবলৈ সক্ষম হ'ম আমাৰ বহুত ইৰিগেশ্যন কেনেলবিলাক হৈ গ'ল বানপানীৰ সময়ত ৰাইজক সম্পূৰ্ণ সহায় কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেইসকলে চিন্তা কৰা নাছিলে তেখেতসকলৰ দিনত মেলা পাতিছিল জুৱা পাতিছিল এই মানে যিমান মানে কুশাসন এইবিলাক কামবিলাক অসামাজিক কামবিলাক হৈছিলে আজি আমাৰ সময়ত এই জুৱা এই মদ ভাং বিভিন্ন আড্ডাবিলাক সব বন্ধ কৰি দিয়া হ'ল কাৰণ আমাক ভাল সমাজ লাগে আমি ভাল সমাজ গঢ়িব বিচাৰিছো বিপিএফে কৈছে আমাক ফেল হৈছে আপোনালোকে খুদক আমি ক'ত ফেল হৈছো ফেল হ'বলৈ আমি কি কৰিবলৈ বিচাৰিছিলো আমি ক'ত ফেল হৈছো তেখেতসকলেতো সম্পূৰ্ণ ফেল হৈছে তেখেতসকলৰ দিনত কিমান সংঘাত হ'ল কিমান মাৰামাৰি মানুহ ব্যৱসায় কৰিবলৈ ভয় কৰে এটা গাঁৱৰ পৰা আনটো গাঁৱত যাবলৈ ভয় কৰে এটা জনগোষ্ঠীৰ মানুহ আনটো জনগোষ্ঠীৰ গাঁৱত যাবলৈ ভয় কৰে কিন্তু যোৱা 3টা বছৰত সম্পূৰ্ণভাৱে শান্তি আহি গ'ল আহিছে নে নাই আহিছে শান্তি আহিছে নে নাই আহিছে সম্পূৰ্ণ শান্তি আহি গ'ল এই শান্তিটো বিপিএফে আনিব পাৰিলে হয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও আনিব পাৰিলে হয় কিন্তু তেখেতে শান্তিটো বিচৰা নাছিলে অশান্তি হৈ থাকিলে ভয় ভীত দেখুৱাই পেলাই ভোট ল'ব পাৰে ৰাইজত আৰু আমি যি অঞ্চলত আমাৰ মা দেউতা দাদা বাইদেউ 35 লাখ জনসাধাৰণ আমাৰ পৰিয়াল হয় আমি সকলোৰ শান্তি বিচাৰিছো এই কাৰণে আজি আমি শান্তি প্ৰতিষ্ঠা কৰিছো এই শান্তি 2003 চনত হাগ্ৰামা মহিলা ডাঙৰীয়া কৰিব পাৰিলে হয়
কিন্তু তেখেতসকলে এইটো নকৰিলে। নিৰাপত্তা কোনো পোৱা নাছিলে। বজাৰ কৰিবলৈ যাবলৈ ভয় কৰে, কলেজ স্কুলত যাবলৈ গ'লে ভয় কৰে, ৰিটাৰ্ণ আহিবলৈ নাই ঘৰত। গধূলি কিবা বেমাৰ হলে হস্পিটালত যাবলৈ ভয় কৰে। কিন্তু আজি সবে নিৰাপদ। ৰাতি 12টা বজাত মটৰচাইকেল লৈ ওলাই গৈছে, কোনো ভয় কৰা নাই, ঘৰত আৰামছে ঘূৰি আহিব। এই নিৰাপত্তা আপোনালোকে একবাৰ UPPL বিজেপিক ভোট দিলে, UPPLক ভোট দিলে আপোনালোকে শান্তি ঘূৰাই আনিব পাৰিলে। একবাৰ ভোট দিলে আজি সকলো ৰাইজৰ নিৰাপত্তা আহি গ'ল। আপোনালোকে একবাৰ ভোট দিলে আজি সমন্বয় আহি গ'ল। ইয়াত আমাৰ বড়ো দাদা বাইদেউসকল আছে, আমাৰ বঙালী আছে, ৰাজবংশী আছে, সকলো জনগোষ্ঠীৰ আদিবাসী আছে, সব জনগোষ্ঠীৰ মানুহ ইয়াত আছে। এটা সমন্বয় কৰি গ'ল। আগৰ BPFৰ সময়ত কি আছিলে? বড়ো অনাবড়ো, বড়ো বিলাক এক সাইড, অনাবড়ো বিলাক এক সাইড হ'ব লাগে। কিন্তু আজি সমন্বয় কৰিল আমাৰ সময়ত। ইয়াত আমি সফল হৈ গ'লো। একবাৰ ভোট দিলে সমন্বয় আহি গ'ল। আজি আমাৰ গণতান্ত্ৰিক বাতাবৰণ, ভাল পৰিৱেশ আহিল। আগত মানুহবিলাকে কৈছিলে যে ল'ৰা ছোৱালী কান্দিলেও ভয় খুৱাইছিলে, অমুক আহিব তুমুক আহিব। আজি কোনো ভয় খোৱাৰ কথা নাই। সকলো কথা মুকলিকৈ কথা ক'ব পৰা হ'ল। গণতন্ত্ৰ দেশত নিজৰ নিজৰ চিন্তাধাৰা, নিজৰ নিজৰ কাম কাজ বিলাক মানুহবিলাকে মুক্ত মনেৰে কৰিব পৰা হ'ব লাগে। আৰু আপোনালোকে একবাৰ ভোট দিলে আজি আপোনালোকে মুক্তভাৱে নিজৰ ইচ্ছামতে কাম কৰিব পৰা এটা পৰিৱেশ আহিল। এইটো মানে একবাৰ আপোনালোকে ভোট দিলে। আজি একবাৰ ভোট দি ইয়াত যিটো আগৰে দুৰ্নীতি ভ্ৰষ্টাচাৰ চৰকাৰ এইটো আউট কৰি ভাল চৰকাৰ আনিব পাৰিলে। 4,000 মানুহে চাকৰি পালে। আপোনালোকৰ কাৰোবাৰ ঘৰৰ যাৰ চাকৰি পাইছে, আমাৰ দিনত কোনো 18 পইচা ঘুষ দিব লগা হোৱা নাই। BPFৰ দিনত সৰু সৰু চাকৰি ল'লেও 50,000 লাখ লাখ ঘুষ দিব লগা হৈছিলে। আপোনালোকে আমাৰ দিনত 18 পইচাও ঘুষ দিব লগা হোৱা নাই। কাৰণ আমি বুজি পাওঁ যে এই দুখীয়া গৰীব মানুহবিলাকৰ ল'ৰা ছোৱালী পঢ়াবলৈ কিমান কষ্ট হয়। তেখেতসকলে যদি চাকৰি আৰু ঘুষ ল'ব লাগে, তেখেতসকলে চাকৰি কৰিব নোৱাৰে। এইকাৰণে আমাৰ দিনত 18 পইচাও ঘুষ লোৱা নাই। আৰু কমসে কম 5-6 হাজাৰ আমি অহা 3-4 মাহত চাকৰি দিবলৈ গৈ আছো। এই 5-6 হাজাৰ মানুহে কোনো 18 পইচাও ঘুষ দিব নালাগে। খালি ইন্টাৰভিউ পাছ কৰিলে হ'ল, লগে লগে এপইন্টমেন্ট লৈ আহিলে হ'ল। এইটো আমাৰ পৰিৱৰ্তনৰ চৰকাৰ। পৰিৱৰ্তন হৈছে এতিয়া। তো সেইকাৰণে আজি আপোনালোকক মই ক'বলৈ আহিছো যে এই বড়োলেণ্ড আমাৰ বড়োলেণ্ড, এইটো বড়ো, বঙালী, মাইনৰিটি যিমান জনগোষ্ঠী আছে, আদিবাসী, ৰাজবংশী, গোৰ্খা সবে মিলি পেলাই আমি এই বড়োলেণ্ডত বসবাস কৰো। আমি সবে ভাৰতৰ নাগৰিক। আৰু আমাৰ দায়িত্ব নিজৰ ঘৰখন ঠিকে ৰাখিব লাগিব। কোনোবা নেতাই কোনোবা দলে আমাৰ ঘৰত যদি অশান্তি কৰিব বিচাৰে, তেখেতসকলক ইয়াত কোনো ধৰণৰ শাসন কৰিবলৈ সুযোগ দিয়া নহ'ব। কোনোবা যদি আমাক মৰম কৰে, কোনোবা যদি আমাক সন্মান কৰে, কোনোবা যদি আমাৰ স্কুলটো ভাল কৰি দিয়ে, কোনোবা যদি আমাৰ অংগনবাড়ী চেণ্টাৰটো ভাল কৰি দিয়ে, কোনোবা যদি আমাক অৰুণোদয় আঁচনি দিয়ে, কোনোবা যদি ভাল ভাল আঁচনি দিয়ে, তেনেহ'লে আমি সেই দলটোকে আমি চৰকাৰত ৰাখিব লাগিব। গতিকে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, অসমখন ভাৰতৰ উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈছে ভাৰতটো বিশ্বগুৰু হ'ব লাগিব। গতিকে আজি বামুণ গাঁৱৰ ৰাইজে, এই আমাৰ চিৰাঙৰ ৰাইজ যদি অলপ আগুৱাই যাব নোৱাৰে, কেনেকৈ আমি বিশ্বগুৰুৰ নাগৰিক হ'ব পাৰিম? কেনেকৈ আমি ভাৰতৰ উন্নত ৰাজ্যৰ নাগৰিক হ'ব পাৰিম? গতিকে এই অঞ্চলটো উন্নয়ন কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে মই আপোনালোকক আজি বহুত ধন্যবাদ জনাইছো যে একবাৰ ভোট দিলে যি পৰিৱৰ্তন আপোনালোকে আনিলে, এই পৰিৱৰ্তনটো চিৰযুগমীয়া কৰিব লাগিব। সেইকাৰণে আজি অমৰ বসুমতাৰী ডাঙৰীয়া, ইয়াৰ আগত মাউথিদা আছিলে, বিৰোধীৰ আসনত বহি এটা প্ৰিন্সিপাল, এটা নীতি লৈ কাম কৰি আছিলে। আজি অমৰ বসুমতাৰী ডাঙৰীয়া ইয়াত MCLA হৈ ৰাইজৰ কাৰণে কাম কৰি আছে। ইয়াৰ ৰাইজে বিচাৰিছে, তেখেতে মোক জনাইছে যে ইয়াত এটা কমিউনিটি হল আছে বামুণ গাঁৱত। এই কমিউনিটি হলটো জৰাজীৰ্ণ অৱস্থা। মই অহা 2 মাহৰ ভিতৰত আপোনালোকৰ কমিউনিটি হলটো ভাল কৰিবলৈ অমৰ বসুমতাৰী ডাঙৰীয়াক আজিয়ে মই নিৰ্দেশ দিছো। ইয়াত কৈছে
এই প্লেগ্ৰাউণ্ডৰ ক্লাউনত এই ফিল্ডত বহুতে খেলে, কিন্তু ইয়াত এটা কেনেল লাগে, নহ'লে ইয়াত পানীয়ে বহুত ডিষ্টাৰ্ব কৰে। এই কেনেলটো নিৰ্মাণ কৰা হ'ব। বামুণগাঁৱত যিটো বজাৰ আছে, এই বজাৰত এটা মাৰ্কেট সেট যিটো আছে এইটো ৰিপেয়াৰিং কৰিব লাগে। এই মাৰ্কেট সেটটো সম্পূৰ্ণভাৱে বিটিআৰ চৰকাৰৰ পৰা আমি ৰিপেয়াৰিং কৰি দিয়া হ'ব। ইয়াত কৈছে উল্টা খুন্দা আছে, উল্টা খুন্দা আৰু যিটো হালুৱা বান আছে, এই দুটা উল্টা খুন্দা আৰু হালুৱা বান দুইটাকো মই ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰক পঠাই পেলাই চাবলৈ দিম, আৰু সেইটো এই বছৰতে আমি যিমান পাৰো কাম কৰিবলৈ চেষ্টা কৰিম। তো শ্ৰদ্ধা ৰাইজ, ইতিমধ্যে এই অঞ্চলত গুডউইলৰ বহুত ৰাস্তা নিৰ্মাণ কৰা হ'ল। এই বছৰৰ বহুত ৰাস্তা নিৰ্মাণ কৰা হ'ব। আমি কালভাৰো বহুত নিৰ্মাণ কৰিলো, আৰু কালভাৰ নিৰ্মাণ কৰিম। গতিকে এটা ভাল সমাজ আজি আমি চলি থাকিবৰ কাৰণে, এটা ভাল সমাজ গঢ়িবৰ কাৰণে প্ৰথমতে ইনফ্ৰাষ্ট্ৰাকচাৰটো লাগিব। ইয়াৰ পিছত মানুহ হিচাপে জীয়াই থকাৰ এটা ভাল পৰিৱেশ লাগিব। মৰম, স্নেহ, সন্মান, বিশ্বাস। আজি ইয়াত কিমান ভাল লাগিছে, সকলো জনগোষ্ঠীৰ মানুহ ইমান শান্তভাৱে চবে বহি আছে। ইয়াৰ পিছত আমি একেলগে এসাঁজ ভাত খাম, এই পৰিৱেশটো চাবলৈ চবে বিচাৰি আছিলে। এই পৰিৱেশটো আজিৰ পৰা 10 বছৰ 5 বছৰ আগত কল্পনাই কৰিব পৰা নাছিলে এনেকুৱা যে এটা পৰিৱেশ আহিব। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকৰ প্ৰচেষ্টাত এই পৰিৱৰ্তনটো বিটিআৰ অঞ্চলত আহিবলৈ সক্ষম হৈছে। মই দীঘলীয়া কথা ক'ব বিচৰা নাই, আপোনালোকে বহুত সময়ৰ পৰা ইয়াত বহি আছে। আজিৰ পৰা আপোনালোকে UPPL দলত যোগদান কৰি UPPLটো শক্তিশালী কৰি বিটিআৰ অঞ্চলৰ যিমান জাতি জনগোষ্ঠী আছে, খেতিয়কসকল, মহিলাসকল, সেল্ফ হেল্প গ্ৰুপ, যুৱ যুৱতীসকল সকলোৰে উন্নয়নৰ কাম কৰাৰ কাৰণে আমি একেলগে আগবাঢ়ি যাব লাগিব। এইটো আমাৰ সকলোৰে দায়িত্ব। সেইকাৰণে সেল্ফ হেল্প গ্ৰুপবিলাকক ট্ৰেইনিং দিয়া, মহিলা সেল্ফ হেল্প গ্ৰুপ আমি বনাইছো। আমি 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট নিৰ্মাণ কৰিবলৈ গৈ আছো, আৰু এই বছৰ 20টা মহিলা মাৰ্কেট নিৰ্মাণ কৰা হ'ব। 40টা সমষ্টিত 40টা মিটিং কৰাৰ কাৰণে অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো, আৰু এই ষ্টেডিয়ামটো ডেভেলপ কৰাৰ কাৰণে অহা ফাইনেন্সিয়েল ইয়াৰত মই ইয়াত 2 কোটি টকা এটা চেংচন কৰি দিম, যাতে এইটো ভাল ষ্টেডিয়াম এটা বনাই ল'ব পাৰে আৰু পুৰা এই অঞ্চলৰ ৰাইজে ইয়াতে খেলিব পাৰে, আমাৰ ল'ৰা ছোৱালী খেলিব পাৰে। তো এইকাৰণে মই আপোনালোকক সকলোকে ধন্যবাদ জনালো। মানগोनां रायजोफोर, गोबाव समनिफ्रायनो बे बामोनगाव ओनसोलाव गुबुन गुबुन जायगायाव आं मिटिं खालामनानै थांफैबाय। जेला फरायसा आफादाव दङमोन अब्लाबो हारिनि जेंनाफोरखौ लानानै सावरायदोंमोन। दा सरकाराव फैनायनि उनाव दिनै जोंनि गामियाव रायजो जानाय आइ आफा रायजो राजाफोरनि जेंना, फरायसाफोरनि जेंना, लाइमोनफोरनि जेंना, आबादारिफोरनि जेंना, बे गासैबो जेंनाखौ सुस्रांनो थाखाय जोंनि सरकारा नाजागासिनो दङ। जोंनि गिबिसिन थांखिया गोजोन लाबोनायमोन, आरो बे गोजोनखौ दिनै जोङो लाबोनो हाबाय। जोंनि गिबि थांखिया साफ्रोमबो सुबुंनि जिउआव रैखाथि लाबोनायमोन, दिनै रैखाथिखौ लाबोनो हाबाय। दा बिनि उनाव जुगे जुगे जोङो गोग्लैसोनानै थानाय, फासयनानै थानांनाय बे गासैबो ओनसोलफोरखौ लासै लासैनो जौगाहोनो थाखाय जोङो खामानि मावनायखौ आगान सुरबाय। नोंथांमोना नुनो मोनदों देग्लाय बोसोरसेयावनो 40निफ्राय बारा जोंनि बर' फरायसाफोरा APSC पास खालामनो हाबाय। चिरां जिल्लाया थांनाय बोसोराव मेट्रिक आनजादाव डिस्ट्रिक्ट हिसाबैनो आसामनि मादावनो गिबि सिरियाव थानो हाबाय। दा बेबायदिनो रायजो राजा नोंथांमोन, देग्लाय बोसोराव चिरां जिल्लानि सासे आबादारि सर्वेश्वर बिथाङा पद्मश्री बान्था मोननो हाबाय। दा ओंखायनो चिरां जिल्लानि जोंनि रायजो राजा बिथांमोना आबाद मावनाय होन, हारिमु होन, हारि सिबिनाय होन, गासैबो बिथिङावनो जोबोद जौगानाय एबा आवगायनाय। दा दिनै जोंनि दैदेनगिरिफ्रा जेरैबायदि नांगौ एरैबायदि रायजो राजाफोरखौ मदद खालामनो हायैलाय जोंनि खामानि मावनाया फासयनानै दङमोन। दा देग्लाय बोसोराव गिदिर गिदिर बान्दो, इरिगेसननि बान्दो 30 कोटी, 10 कोटी, 15 कोटीनि गोबां इरिगेसननि बान्दो चिरां जिल्लायाव लुनाय जासिगोन। गोबां लामा लुनाय जाबाय। गायनानै जाग्रा मानसिफोरनि थाखाय दैनि जेंनाफ्रा लासै लासैनो चिरां जिल्लायाव जोबसिगोन। गामि मोनफ्रोमावबो जेजेनि दै लोंनो मोनबाय, आरो माखासे जेंनाफोरखौ जोङो सुस्रांनो थाखाय आखायाव लादों। देग्लाय बोसोराव जोङो थांखि लादों
जे गंसेबो फरायसालिया जाहाथे अखा सेरनाय थाया जोंनि फरायसाफ्रा अखा बांखा मोजाङै फरायनो हायो बेनि थाखाय गासैबो फरायसालिखौ थिग खालामनायनि थाखाय जोङो थांखि लादों मानगोनां रायजोफोर जोङो दिनै आइ अनसाय बिथांखि बानायदों जोंनि माखासे आइजोफ्रा गथ' जोनोम होनाय समाव थैनो गोनां जायो बायदिसिना जेंनानि थाखाय बिथांमोना जाहाथे गथ' जोनोम होनाय समाव बेबायदि जेंनायाव गोग्लैया बेनिखायनो जायफोरा जेंना गोनां दङ जायफोरा कमप्लिकेसी दङ एबा माबा मोनसे डिफिसियेन्सि दङ बै आइजोफोरनि थाखाय जोनोम जानायनि सिगाङाव 6 दान 1000 करि आरो जोनोम जानायनि उनाव दान 4 1000 करि 10 दान जोङो 1000 करि रां होनायनि थाखाय थांखि लानाय जादों गोबां सेल्फ हेल्प ग्रुपफोर इतिमধ্যে जोङो रां होबाय आरो माखासेनो जोङो पर्यायक्रमे होलांबाय थागोन दायो 20 निफ्राय बांसिन आइजो फार्मार प्रडिउसार कम्पानिबो दानाय जाबाय बिथांमोना माखासे फालांगियारि हाबा मावनो हागोन दानाय लुनायनि थाखाय हेन्डलुम मिशनआ जोबोद गोख्रोङै खामानि मावदों सेरिकालचार मिशनआ खामानि मावदों अमा फिसिनायनि जि बिथांखि बियो जोबोद गोख्रोंनिफ्राय गोख्रों खामानि मावदों दायो जोङो जायगा जायगा अमा फिसिनायनि ट्रेनिं होनो थाखाय माखासे स्कुल लुनायनि हाबाफारि आखायाव लागासिनो दङ दा चिरां जिल्ला हिसाबै दिनै साहा ओनसोलाव गोबां खामानि मावनांगौ दङ नाथाय जोंहा इएम रनजित बसुमतारी बिथां जोंनि एमसिएलए जोंनि एमएलए गासैबो लोगो नांनानै बे ओनसोलाव लामा बानायनाय बायदिसिना दंग जाम्फै बानायनाय बेजों लोगोसे सोरगिदिं समाज जौगानायनि थाखाय माखासे हाबाफारिफोरखौ आखायाव लानाय जादों दा ओंखायनो मानगोनां रायजोफोर 17 बोसोर बिपिएफनो सम होनाय जादोंमोन माखासे खामानि मावनो थाखाय नाथाय बिथांमोना जोंनि माहारिनि गोबां बिथिङाव थासारिखौसो गाज्रि खालामनानै थांबाय दा ओंखायनो जोंनि समाव जाहाथे थासारिया जेरैखि जाया गाज्रि जाया मोजांनिफ्राय मोजां जायो लेखा फरायनाय आबाद मावनाय हारिमु सिबिनाय समाजनि मोनफ्रोमबो बिथिङाव जोङो गोख्रोंनिफ्राय गोख्रों जानो हायो बेनि थाखायनो जोंनि राजखान्थि फारसे जों गोख्रों जानानै खामानि मावबाय थादों दा ओंखायनो फैबाय थानाय जि बिसायख'थि दा बेवहाय क'क्राझार लकसभायाव देग्लाय जोंनि एमपि देरहागोना रोखा जाबाय बीजेपी यूपीपीएल जीएसपी लोगो नांनानै जों जाय बिजाथिखौ होगोन बे बिजाथिखौ रावबो बे बिजाथिनि खाथियाव थांनो हानाय नङा बेयाव सब बयनिख्रुइ बांसिन भट मोननानै मोनसे जारिमिनारि भट मोननानै देरहानायनि लामाया क्लियार जाबाय दा ओंखायनो जोंनि हारिनिनो सासे एमपि नांगौ होननानै बयबो सानबाय थादों खननै जोंहा एमपिखौ मोनाखै दा बेखौ लानानै बयबो सानदों दा ओंखायनो आं बयखौबो खावलायदों जे हारिनि आद्रा थानाय खामानिफोरखौ मावफुंनो थाखाय दिनै जोंहा रोंगोरा नार्जारी बिथाङा रायजो सभायाव एमपि जानानै दिल्लीयाव खामानि मावहैदों दा बेनिखायनो आरोबाव सासे एमपि जोङो लकसभायाव दैथायहरनानै जोंनि खामानि मावनायखौ गोख्रों खालामनांगोन दा बेनिखायनो नोंथांमोनखौ बयखौबो बरायबाय আমি সকলোৱে জানো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লৈ ভাৰতবৰ্ষখন আজি নতুন এটা ৰূপত তেখেতে উন্নয়ন দিবলৈ পাৰিছে তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হিচাপে আমি সকলো পাবলৈ বিচাৰিছো গতিকে আজিৰ সময়ত আমি সবে দেখিছো কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ যিজন প্ৰাৰ্থী হ'ব ইউপিপিএলৰ এই প্ৰাৰ্থীজন বহুত ভোটত বিজয়ী হোৱাটো নিশ্চিত হৈ গৈছে এই কাৰণে সকলো জাতি ধৰ্ম নিৰ্বিশেষে দলে বলে ওলাই আহি এই লোকসভাত আপোনালোকে এবাৰ ভোট দিয়ে শান্তি প্ৰতিষ্ঠা কৰিলে উন্নয়ন আনিলে নিৰাপত্তা আনিলে আৰু এবাৰ ট্ৰেক্টৰৰ ছবিত ভোট দি আপোনালোকৰ শান্তি নিৰাপত্তা উন্নয়নটো চিৰ যুগুমীয়া কৰিবলৈ সকলো আগবাঢ়ি আহক মই এই কথা আপোনালোকলৈ অনুৰোধ কৰিছো বৈনিশ্চিত চাবাকৰ বাবাই সকলোলৈ মই ধন্যবাদ জনালো সবে জোৰছে কওক ইউপিপিএল জিন্দাবাদ यूपीपीएल जिंदाबाद यूपीपीएल जिंदाबाद धन्यवाद